Hey guys, welcome back to my YouTube channel Day01 Rider আৰু এতিয়া প্ৰায় 6:30 মান বাজিলে আৰু আজি আমি গৈ আছো ওপৰ আছাম ৰাইডলৈকে আৰু এতিয়া সন্ধিয়াৰ পৰা মই আজি ভিডিওটো আৰম্ভ কৰিলো কাৰণ দিনটো গাড়ী চলালো প্ৰায় আমি 10টা 10:30 মান ওলাইছিলো ঘৰৰ পৰা আৰু এতিয়া আহি পালো নগাঁও নে জন উঠিয়ে গ'ল আৰু গাড়ীখন হৈছে অলপমান গৰম যাৰ কাৰণে আমি ইয়াতে অলপমান ৰখিছো আৰু মেইনলি আমি ৰখাৰ কাৰণটো বেলেগ কাৰণটো হ'ল আমি এতিয়ালৈকে একোৱে খোৱা নাই কাৰণ আমি যেহেতু নিৰামিষ খাই আছো শাওন মাহখন একো পিয়াজ ৰহুন একো খোৱা নাই হোটেলতো আমি একো খাব পৰা নাই আমি বস্তু যোগাৰ আনিছোঁ ভাত বনোৱাৰ কাৰণে কিন্তু আমাৰ লগত নাই জুই আৰু জুইৰ কাৰণে এনেকৈ আমি ঘূৰি আছোঁ আমি বহুত ভাবাত সুধিলোঁ যে আমাক অকণমান জুই দিয়ক আমি ভাতখিনি বনাই ল'ম আমাৰ ভাতখিনি বনাই ল'ম আমি এক্সট্ৰা কৰি আৰু যি আপোনালোকক পইচা লাগে আমি দিম বা আমাক অলপ খৰি দি দিয়ক কোনেও হেল্প নকৰে এই নগাঁও অঞ্চলত মই য'ত আহিছোঁ চ' এতিয়া আমি লগৰীয়া কেইজনে গৈছে এজন দোকানী তাতে গৈছে খুজিব আৰু সেই দোকানীজনীয়ে খৰি দিম বুলি কৈছে নগাঁৱৰ পৰা অলপমান দূৰত চ' এতিয়া সেই খৰিখিনি আনিব গৈছে যদি খৰিখিনি দিয়ে তেনেহ'লে আমি ভাতখিনি আজি খাব পাৰিম নহ'লে দিনতো ভাত খোৱা নাই আৰু ৰাতিও ভাত খোৱা নহ'ব যিহেতু আমি হোটেলত নাখাওঁ ভাত চ' এনেকৈ আমি গৈ আছোঁ আৰু খৰি দিছে এইপিনে আৰু খৰি আনিল আমাৰ লগৰীয়াখিনিয়ে খৰিখিনি দিল কেইটকা ল'ব 30 টাকা দিল যে তথাপি ভাতখিনি খাব পাৰিম এতিয়া চ' খৰিখিনি পালোঁ আৰু এতিয়া আমি অলপ আগত যাই কিনে মানুহটো নথকা জেগাত আমাৰ লগত চব যোগাৰ আছে পানী চানী চব আছে চ' তাত গৈ কিনে আমি ভাত চাত বনাই কিনে খাব পাৰিম এইখিনি খৰি দিছে এইপিনে আৰু আমাৰ এইপিনে যোগাৰ চব আছে পানী চানী চব আছে চ' আগলৈকে গৈ আছোঁ তাৰপিছত খানাখিনি বনাই ধুনীয়াকৈ খাম এখন পেট্ৰল পাম্পত পালোঁ আৰু পেট্ৰল পাম্পত ইয়াতে এতিয়া জুই লগাই আছোঁ এনেকৈ চব্জি কাটি আছোঁ ইয়াতে অকণমান ৰৈছোঁ আৰু ইয়াৰ পৰা আমি এতিয়া ভাত খাম বনাই কেনে কাৰণ দিনটো যিহেতু ভাত খোৱা হোৱা নাই আৰু ভাত খোৱাৰ আমাৰ একো বাচন বৰ্তন নাই এটা খালি জাষ্ট প্ৰেছাৰ কুকাৰ আনিছিলোঁ সেইটোতে ভাজাও বনাম আৰু ভাতো বনাম চ' এই আজি আমাৰ এডভেঞ্চাৰ হৈ আছে ইয়াতে এনেকুৱা গাড়ী ইফালে ঠাণ্ডা হ'ব দিছোঁ আৰু ইফালে আমাৰ লগৰীয়াখিনিয়ে গোটেই বস্তুখিনি যোগাৰ কৰি আছে চ' গাইজ আমি ইয়াতে ভাত বনাই আছিলোঁ আৰু আমি জুইটো উঠাব পৰা নাছিলোঁ আমাৰ খৰিবিলাক আছিল কাঁচা যিহেতু আমি বেলেগৰ পৰা খৰিবিলাক লৈ আহিছিলোঁ আপোনালোকে দেখিছিলে চ' ওচৰতে এই দাদাৰ দোকানখন আছে এইখন দোকানখন দেখিছে তাতে দাদাজনে দেখিলে আমাক ভাত বনাই থকা কিন্তু এতিয়া আমাক মাতিছে তাতে ভাত বনাবৰ কাৰণে তাত গেছ আছে চ' ভাতখিনি আমি যিমানখিনি আমাৰ বস্তু আছিলে তাতে লৈ গ'লোঁ এতিয়া আমি তাতে গৈ আছোঁ কেনেকৈ ভাত বনাই আছে বোলো গাইজ এইখনে দোকানখন আমি এতিয়া ইয়াতে ভাত বনাম তো গাইজ আমি দাদাৰ দোকানতে আহিছোঁ আৰু এতিয়া আমি দাদাৰ দোকানত ভাত বনাই আছোঁ এইজন হ'ল দাদাজন তো দাদা এই জেগাখিনিৰ নাম কি হয় এইখন আপোনাৰ নগাঁও দেওধৰ বাইপাছ বুলি কয় আৰু দাদাই আমাক হেল্প কৰিলে কাৰণ আমাৰ জুইটো উঠা নাছিল আপোনালোকে দেখালেই মই ভিডিঅ'ত দাদাই নিজৰ গেছত দোকান হয় এইখন দাদা ধাবা হয় ইয়াতে কেতিয়াবা আপোনালোকে এই দেওধৰ বাইপাছ যদি আহিলে এই দোকানখনত আহিব মই বাহিৰৰ পৰা আপোনালোকক দেখাই দি আছোঁ এইটো পেট্ৰল পাম্প আছে আৰু ইয়াৰ ওচৰতে এইখন দাদাৰ ধাবাখন হয় আৰু আমাক মানে দাদা বহুত হেল্প কৰিছে ভাতখিনি বনাব দিছে তেখেতৰ গেছত আৰু ইপিনে আমাৰ গেছত ভাত বনাই আছে এইবিলাক ৰাহুল আৰু অনুপে ভাত বনাই আছে যি গৰম কোনেও কাপোৰ পিন্ধা নাই হয়তো আপোনালোকে বেয়া নাপাব আমি এনেকৈ ভিডিঅ' বনাই আছোঁ কাৰণ গৰম বহুত ইয়াতে গাইজ ফাইনেলি আমাৰ খিচিৰি হৈ গ'ল আৰু লাবৰা হৈ গ'ল ইপিনে পাপৰ ভাজিছোঁ আৰু আমি এতিয়া সকলোৱে খাব ওলাইছোঁ এতিয়া আমি খিচিৰি খাম প্ৰায় এতিয়া 8:30 9টা মান বাজে খাই দাই কিনে আমি এতিয়া মন্দিৰলৈকে গৈ থাকিম আৰু ক'ত ৰাইডটো আজি শেষ পাব বা ক'ত কি হ'ব আপোনালোকক গোটেই মই কথা জনাই আছোঁ গোটেই কথা জনোৱা হোৱা নাই যিহেতু চ' গাইজ এতিয়া প্ৰায় 1টাই বাজে আৰু আমি এতিয়া গৈ আছোঁ টিলিঙা মন্দিৰলৈকে আপোনালোকক জনোৱা নাছিলোঁ ক'ত আহিছোঁ উপৰাখামত আমি গৈ আছোঁ টিলিঙা মন্দিৰত আৰু শিখৰ খাই কেনে গাড়ী চলাই আছোঁ কাৰণ ঘুম লাগি যায় চকুটা দেখিলে গম পোৱাই গৈছে আপোনালোকে 1টা বাজিছে আজি ৰাতিপুৱালৈকে আমি মন্দিৰ যাই পাব লাগিব সেইকাৰণে গোটেই ৰাতি গাড়ী চলাম চ' আমি গৈ আছোঁ টিলিঙা মন্দিৰত নিশ্চয় আপোনালোকে থাম্বনেইলটো দেখিছে থাম্বনেইলটো দেখি গমেই পাইছে ক'ত গৈ আছোঁ চ' বলক তেনেহ'লে আজি মন্দিৰটো এক্সপ্ল'ৰ কৰি আপোনালোকক গোটেই দেখাম চ' গোটেই টোপনিত লালকাল হৈ আছে আমি আহি পাই গ'লোঁ জগদুৱাৰ আৰু জগদুৱাৰতে ইয়াতে এতিয়া প্ৰায় 2:30 3টা মান বাজে আৰু আমি ইয়াতে লংগাৰ চলি আছে পানীৰ লংগাৰ আৰু আমি ইয়াতে ৰখিলোঁ এতিয়া ইয়াতে আমি পানী চানী খালোঁ এইবিলাক লংগাৰ দিয়া আমাৰ বন্ধুবিলাক ইহঁতে লংগাৰ দি আছে কেনেকুৱা আমি এতিয়া গৈ আছোঁ
টিলিঙা মন্দিৰত টিলিঙা মন্দিৰ জক ধুনীয়া জেগা এইটো কি বুলি কয় জগ দুৱাৰ নহয় জক যোৱাত The next day. তো গাইস ফাইনালি আহি পালো আৰু দেখিব পাৰিছে ইয়াতে এনেকুৱা ভিৰ চলি আছে যিহেতু শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ চ' তেনেকৈ ভিৰ চলি আছে ইয়াতে এনেকুৱা আপোনালোকে দেখিব পাৰিছে গাইজ ইয়াতে অসংখ্য টিলিঙা দাম বান্ধি আছে আৰু টিলিঙা দাম বান্ধি থকাৰ কাৰণটোৱে হ'ল ইয়াতে নামটোৱে হৈছে টিলিঙা মন্দিৰ আৰু টিলিঙা মন্দিৰত আহি কেনে মানুহৰ আকাংক্ষা পূৰণ কৰাৰ বাবে ভগৱানৰ ওচৰত এটা টিলিঙা দি যায় আৰু দিয়াতে এনেকুৱা হৈ গৈছে বজাই একদম টিলিঙা চাইৰ পিনে সব বাবা মানে গাইজ পূজা পাতি কৰিলোঁ আমি এতিয়া ভিডিঅ'টো আমি ইয়াতে শেষ কৰিব লগা টাইম আহিছে কাৰণ গোটেই ৰাতি যিহেতু গাড়ী চলোৱা খাইছিলে আৰু এতিয়া অলপ ৰেষ্ট ল'ব লাগিব বাই বাই গাইজ টেক কেয়াৰ ভিডিঅ'টো সকলোৱে চাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ